নমস্কাৰ মই শিৱম মোৰ 30 ডে চেলেঞ্জৰ 6 নম্বৰ ভিডিঅ'লৈ সকলোকে স্বাগতম আৰু সন্ধিয়া টাইমত মই ওলালো দোকানলৈ আহি দেখিলোঁ আমাৰ দোকানীটা পুৰা পইচা গন্তি কৰাত ব্যস্ত মানে সামৰিবলৈ হ'ল আৰু তাৰপিছত মই কিবা কেইটামান বস্তু ল'লোঁ বাট পলিথিন নিদিলে আৰু বৈয়াম এটাকে দিলে তাকে লৈ ময়ো আহিলোঁ ঘৰ মানে এইকেইদিন দিনটো কাম কৰি থকা হৈছে ঘৰৰ ধান কটা আৰু বাগান কটাৰ বাবে চ' ভিডিঅ' বনাব পৰা নাই আৰু দিনটো কাম কৰাৰ পিছততো জানেই আৰু সন্ধিয়া কিবা এটা খাবলৈ মন যায় মই লৈ আহিছিলোঁ মেগী আজি অকণ মেগীখিনি স্পেচিয়েলকৈ বনাম মানে আলু দি লৈ তোমালোকে খাই পাইছে নাই কমেণ্ট এটা কৰিবাচোন তাৰপিছত আৰু বাহিৰৰ পৰা কেৰাহীটো আনি আৰু গেছটো জ্বলাই তাতে কেৰাহীটো পাতি দিলোঁ আৰু তাতে তেল অলপ দি অকণ গৰম হোৱাৰ পিছত মই কাটি থোৱা পিঁয়াজখিনি ধুনীয়াকৈ দিলোঁ পিঁয়াজখিনি অলপ ভজা হোৱাৰ লগে লগে তাতে আলুখিনিও দি দিলোঁ আৰু আলুখিনিও ভাজি হোৱাৰ পিছতে তাতে মই আনি থোৱা মেগী কে পেকেটৰ মছলাখিনিও তাতে দিলোঁ অলপ সময় ভাজি তাত পানী অলপ দি লৈ মই আনি থোৱা মেগী কে পেকেট তাত ধুনীয়াকৈ দিলোঁ আৰু অলপ সময় মেগীখিনি সিজোৱাৰ পিছতে আৰু মোৰ মেগীও ৰেডি আৰু তাৰপিছত আৰু ধুনীয়াকৈ প্লেট এখনত উলিয়াই ল'লোঁ ইফালে মায়ে ঘৰৰ ধুনীয়াকৈ সৰু সৰু আনি থৈছিলে তাৰে কেইটামান দি দিলোঁ আৰু তাৰপিছত আগফালে আহি ময়ো ধুনীয়াকৈ খাবলৈ লাগিলোঁ চ' আজিৰ ভিডিঅ'টো ইমানেই ছাবস্ক্ৰাইব এটা কৰি যাবা আৰু